কৃষ্ণগুৰুনো প্ৰকৃততে কোন? কৃষ্ণগুৰু সন্দৰ্ভত ছ'চিয়েল মিডিয়াত খুব বেছি চৰ্চা চলিছে। মোৰ জানিবলৈ মন গ'ল কৃষ্ণগুৰু প্ৰকৃততে কোন? নসত্ৰত থকা কৃষ্ণগুৰুক কিয় ইমান বেছি মানুহে অনুসৰণ কৰে বা তেওঁৰ অনুৰাগী বা অনুগামীৰ সংখ্যা কিয় ইমান বেছি? ইণ্টাৰনেটত পোৱা তথ্য মতে কৃষ্ণগুৰু হেনো ভগৱান বিষ্ণুৰ মানৱ অৱতাৰ। ভগৱান বিষ্ণুৱে হেনো অৰ্থাৎ পৰম ব্ৰহ্মই হেনো মানৱ অৱতাৰ লাভ কৰি কৃষ্ণগুৰুৰ নামতে এই ঠাইলৈ আহিছে। আনকি কৃষ্ণগুৰু হেনো বিষ্ণুৰ দশম অৱতাৰ অৰ্থাৎ কল্কি অৱতাৰ। আমি ইমান দিনে ভগৱান বিষ্ণুৰ 10টা অৱতাৰৰ কথা পঢ়ি আহিছোঁ বা ইমান দিনে 10 অৱতাৰৰ কথা আলোচনা কৰি আহিছোঁ। সনাতন হিন্দু ধৰ্মৰ লগত বিশ্বাসী প্ৰতিগৰাকী ব্যক্তিয়ে বিষ্ণুৰ দশম অৱতাৰৰ কথা ভালদৰে জানে। আৰু কোৱা হয় যে কল্কি অৱতাৰত ভগৱান বিষ্ণু পুনৰ ধৰালৈ আহিব আৰু ধৰালৈ আহি সকলো পাপ নাশ কৰিব। ভগৱান বিষ্ণুৰ দশম অৱতাৰ বুলি কোৱা হৈছে কৃষ্ণগুৰু। এই সন্দৰ্ভত যুক্তিযুক্তভাৱে আলোচনা আপুনি কৰিব, বিচাৰ আপুনি কৰিব, বিশ্লেষণ আপুনি কৰিব। কিন্তু আমি ভাৰতবৰ্ষত বাস কৰোঁ। আমাৰ ভাৰতবৰ্ষৰ সংবিধানে সকলো ধৰ্মকে সমান মৰ্যাদা, সকলো ধৰ্মকে সমান সন্মান দিছে। একেটা সময়ত আমাৰ সংবিধানে কিন্তু যিকোনো ক্ষেত্ৰত বিচাৰ বিশ্লেষণ কৰোঁতে বিজ্ঞানক গুৰুত্ব দিবলৈও কৈছে। গতিকে বিচাৰ বিশ্লেষণ চিন্তা আপোনাৰ ওচৰতে এৰি দিছোঁ। আকৌ কৈছোঁ, কৃষ্ণগুৰু সন্দৰ্ভত মই যিখিনি তথ্য লাভ কৰিলোঁ ইণ্টাৰনেটৰ পৰা, সেইখিনি তথ্যহে মই আপোনালোকৰ আগত আগবঢ়ালোঁ। আপুনি এই সন্দৰ্ভত আপোনাৰ প্ৰতিক্ৰিয়া জনাব পাৰে। ধন্যবাদ।